Hello everyone, welcome to my YouTube channel Travel Food Vlog with Chinmoy YouTube channel. তো আজি হৈছে বিশ্বকৰ্মা পূজা আপোনালোকক গাড়ী চাৰি ধুম আৰু এই গাড়ী চাৰি আছে সাইকেল আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ কিছুমান দৃশ্য তো কি আৰু অলপ ফুৰিবলৈ যাম এনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো আৰু মোৰ ট্ৰেভেল ফুড ব্লগ উইথ চিন্ময় ইউটিউব চেনেলৰ আজি এইটো মই মানে ভিডিওটো ডাইৰেক্ট কৰা ভিডিও আগতে যিকেইটা আপোনালোকে ভিডিও চাইছে সেইকেইটা হৈছে আগতে বনাই থৈ দিয়া মানে তাৰ পৰা কাটি কাটি আনি কিনে মই এইটো চেনেলত দিছিলো তো সেই কাৰণে আৰু তো কি কম আৰু সেইটো মানে মই চিন্ময় লাইভ এণ্ড ব্লগ চেনেলটোত আপোনালোকে যেনেকৈ মৰম দিছে এই চেনেলটোতো সেনেকৈ মৰম দিব বুলি আশা কৰিলোঁ সাইকেলখন ধুলে কি হ'ব মানে বৰষুণ দি আছে ইয়া চকচতাল চাক একদম পুৰা বৰষুণ দিয়ে আছে তো সাইকেল ধুলে কি হ'ব ইয়া আৰু বোকা লাগিব ইয়াতে উপায় নাই মানে সেইফালে বাইকৰ মানে কি পানী চানি মাৰা হ'ল এতিয়া মানে মটৰৰ সুইচটো বন্ধ কৰি দিব লাগে কাৰণে মটৰৰ সুইচটো বন্ধ কৰি দিলো মানে সেইফালে গাড়ী ধুই আছে আৰু মোৰ অৱস্থা চাকতিয়াই জিকি গাড়ী ধুতে জিকি একদম পুৰা নোহোৱা হৈ গৈছে এতিয়া মানে গা পা ধুই উঠি অলপমান ফুৰিবলৈ যাম তাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমে এই তাতে বাইক ধুই আছে দাদাই তো চাই থাকক ভিডিওটো ধুই আছে মানে আছোৱে দিয়কচোন ধুই আছে গাড়ী আৰু মোৰ এইফালে চাইকেল ধোৱা হৈ গ'ল এখন মানে কোনখন আছিল এইখন হৈ গ'ল আৰু এতিয়া এখন ধুব আছে এইখন ধোৱাৰ পিছত আৰু অলপমান ফুৰিবলৈ যাম তাৰে কিছু দৃশ্য দেখুৱাই ভিডিওটো সমাপ্ত কৰিম আৰু এতিয়া বৰ্তমান গাড়ী চাৰি লৈ কিনে অলপমান ফুৰি আহোঁ এই আগৰ ৰাস্তাটোৰে বৰ্তমান এতিয়া ফুৰি আহোঁ সেইকাৰণে চাই থাকক আৰু ভিডিওটো তো গৈ থাকোঁ বেছি নাই আৰু ভিডিওটো শেষে কৰিম ৰ'ব আৰু এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ আগত এটা মানে চক আছে এই চকটোতো গৈ আছোঁ অলপমান ফুৰিব গৈ কিনে আৰু ঘূৰি আহিম তো এতিয়া গৈ আছোঁ এই জিমটো আৰু ঘৰ পালোঁ মোৰ ভিডিঅ'ত যি দেখা পাই থাকে চাই থাকক এতিয়া বৰ্তমান গৈ আছোঁ হাৱে ৰাস্তাৰে টিহু চকলৈ গৈ আছোঁ এতিয়া বৰ্তমান মই আহি পালোঁ ইয়াত টিহু চকৰ মানে এইটো ৰাস্তাটো বৰ্তমান এতিয়া নতুনকৈ বনাই আছে আৰু এইখিনি আহি পালোঁ মানে দাদা এজনক মই ফোন মাৰিছিলোঁ কিন্তু মানে কি ফোনটো ৰিচিভ নকৰিলে তাৰ কাৰণে কিবা কৰি আছে কিজানি গম নাপাওঁ তো এতিয়া ঘৰলৈকে যাওঁ ভিডিঅ'টো সমাপ্ত কৰি টিহু চকৰো আপোনালোকক কিছুমান দৃশ্য দেখুৱাই নহ'ল এনে আহোঁতে হাৱেৰ পৰা গাড়ী দিয়ে দেখুওৱা হ'ল তো এনে ঘৰত কিবা কিবি শ্বট লৈছিলোঁ সেইখিনিতো আপোনালোকে দেখিলে তো লাষ্ট শ্বট আছে চাই লওক আপোনালোকে এটা কথা ভাবি চাওক 12টা মাহত যদি 13টা যদি বানপানী আহে কেনেকৈ হ'ব এয়া চাওক নদীৰ পানী আৰু আহিলে মানে দিন ৰাত এইকেইদিন বৰষুণে মাৰি আছে বৰষুণ কি ক'ম তো আপোনালোক যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আজিৰ ভিডিওটো যদিহে চাই আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলত এই মানে ট্ৰেভেল ফুড ব্লগ উইথ চিন্ময় ইউটিউব চেনেলটোত যদি আপোনালোকে যদি নতুনকৈ আহিছে মানে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আগৰ চেনেলটোৰ নিচিনা মৰম দিয়ক তো
সেইটোত কৰি এইটোত অলপমান মানে বেলেগ টাইপত কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক মানে ফুড চেলেঞ্জ হওক কিবা মুঠতে আৰু বেলেগত কৰি বেলেগ কৰিবলৈ চাম ভিডিঅ'টো তো ভিডিঅ'টো মানে ভিডিঅ'বিলাক হ'ব তো আজিলৈ এনিবডি এভৰিবডি বাই বাই এইখন হৈছে মই লোৱা নাই দেই এইখন গাড়ী কিন্তু মোৰ দাদাইহে লৈছে মানে এক পাক ফুৰি আহিলোঁ তো আজিলৈ এনিবডি এভৰিবডি বাই নীলা নীলা সপোন আছে তোৰ চকুতে জিয়া জিয়া গান